নমস্কাৰ প্ৰিয় দৰ্শক, মই ইন্দ্ৰাণী আপোনালোক আটাইকে পুনৰ এবাৰ মোৰ পাকঘৰত স্বাগতম জনাইছোঁ। আজি মই বনাব লৈছোঁ গৰমৰ দিনত খাই ভাল পোৱা জিকাৰে মাছ। খুবেই সোৱাদৰ হয় এই জিকাৰে মাছৰ জোলখন। বনোৱাৰ পদ্ধতিটো অতি সহজ পদ্ধতিত মই দেখুৱাম আৰু খাবলৈ খুবেই সোৱাদৰ হ'ব। আপোনালোকে নিশ্চয় জিকাৰে মাছ ঘৰত বনাই খায়, কিন্তু মোৰ পদ্ধতিটো বেলেগ, গতিকে ভিডিঅ'টো শেষলৈ যাতে চাই এয়া মোৰ অনুৰোধ। প্ৰিয় দৰ্শক, আজি যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যদিহে মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব, যাতে আপোনালোকে এনেকুৱা সুস্বাদু ৰেচিপিবোৰ সদায় চাই থাকিব পাৰে। আহক তেনেহ'লে দৰকাৰী সামগ্ৰীবোৰ এবাৰ চাই লওঁ আৰু লগতে বনোৱা পদ্ধতিটোও চাই লওঁ আহক। এয়া 5 পিচ ভকুৱা মাছ লৈছোঁ, এয়া আধা কিলো জিকা ভালদৰে চেলাই মিহি মিহিকৈ কাটি লৈছোঁ, এয়া এটা বিলাহী লৈছোঁ মিহি মিহিকৈ কাটি, এটা মজলীয়া চাইজৰ পিঁয়াজ লৈছোঁ মিহি মিহিকৈ কাটি, 3 টেবুল স্পুন সৰিয়হৰ তেল লৈছোঁ, 1 টিস্পুন নহৰু বটা, আধা টিস্পুন আদা বটা, 2টা কেঁচা জলকীয়া মাজেৰে ফালি লৈছোঁ, নিমখ লাগিব সোৱাদ অনুসৰি, আধা চামুচ জিৰা বটা সৰু চামুচেৰে, টিস্পুনেৰে এচামুচ ধনিয়া বটা ধনিয়া পাউডাৰ আৰু এয়া হ'ল আধা চামুচ হালধি। প্ৰথমতে মাছ কেইপিছত নিমখ আৰু হালধি সানিম। মাছ কেইপিচ ভালদৰে ভাজি ল'ব লাগিব। এয়া নিমখ হালধি দিলোঁ। এতিয়া হাতেৰে ভালদৰে মিক্স কৰি নিমখ হালধি ভালকৈ সানি ল'ম। এয়া নিমখ হালধি ভালদৰে সানি ল'লোঁ। আহক মাছ কেইপিচ ভাজি ল'ম। কেৰাহীটো গেছত ভালদৰে গৰম কৰি লৈছোঁ। এতিয়া ইয়াতে তেলখিনি ঢালি দিম আৰু তেলখিনি একদম ধোঁৱা ওলালৈকে ভালদৰে গৰম কৰি ল'ম। তেল গৰম হৈছে, মাছ কেইপিচ দি দিম। এটা চাইড ভাজি ল'লোঁ, এইটো চাইডো ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। এয়া মাছখিনি ভালদৰে ভাজি ল'লোঁ, 2টা চাইড। এয়া হৈ গৈছে, এখন প্লেটত থৈ দিম। মাছ ভাজা তেলখিনি গৰম হৈ আছে, সেই তেলতে মই অকণমান ক'লা সৰিয়হ ফুটাই ল'ম আৰু অকণমান জিৰাও দি দিম। আপোনালোকে পাঁচফোৰণো দিব পাৰে, এইটো অপশ্যনেল হয়। পাঁচফোৰণ নহ'লে জিৰা আৰু ক'লা সৰিয়হ দিলেও ভালেই লাগিব। এইখিনি হৈ গৈছে ফুটা। এতিয়া ইয়াতে পিঁয়াজখিনি দি পিঁয়াজখিনি অকণমান সিজালৈকে ভাজি ল'ম। গেছ মিডিয়ামত ৰাখিম। পিঁয়াজখিনি ভাজি ল'লোঁ। এতিয়া ইয়াতে আদা বটাখিনি যোগ কৰিম, নহৰু বটাখিনি দি দিম আৰু লগতে কেঁচা জলকীয়াও দি দিম। ভালদৰে মিক্স কৰি দিম। নহৰু আদা কেঁচা জলকীয়াখিনি প্ৰায় 1 মিনিট সময় ভাজি ল'লোঁ। ইয়াতে এতিয়া বিলাহীখিনি দি দিম। আপোনালোকে ৰঙা জলকীয়াৰ গুড়িও দিব পাৰে, ব্যৱহাৰ কৰিব পাৰে এই জিকাৰ জোলখন বনাওঁতে। মই পিছে ৰঙা জলকীয়াৰ গুড়ি আজি ব্যৱহাৰ কৰা নাই, কেঁচা জলকীয়া দিম। বেছি জ্বলা মছলা দিব খোজা নাই। বিলাহীখিনি ভালদৰে মিলাই দিলোঁ। এতিয়া বিলাহীখিনি সিজি গলি নোযোৱালৈকে ঢাকন ৰাখি পেলাই বিলাহীখিনি প্ৰায় 3 মিনিট সময় সিজিব দিম। ঢাকন খুলি বিলাহীখিনি সিজিছেনে নাই চাম। চাওক, বিলাহীখিনি সিজি গৈছে ভালদৰে। অকণমান হেতাখনেৰে এনেকৈ হেঁচি হেঁচি দিম বিলাহীখিনি। এতিয়া ইয়াতে জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি, হালধি আৰু নিমখ আন্দাজমতে দিম, কাৰণ নিমখ মাছ ভাজোঁতেও ব্যৱহাৰ কৰিছোঁ, গতিকে বেছি হৈ যাব নালাগিব। আন্দাজমতে দি ভালদৰে মিক্স কৰি দিম আৰু প্ৰায় কম জুইত 1 মিনিট সময় ভাজি থাকিম। মছলাখিনি বিলাহীৰ লগত ভালদৰে ভাজি ল'লোঁ। এতিয়া ইয়াতে কাটি থোৱা জিকাখিনি যোগ কৰি দিম, ভালদৰে মিলাই দিম। এয়া মছলাখিনিৰ লগত জিকাখিনি ভালদৰে মিলাই দিলোঁ। বহুতে জিকাৰ জোল বনাওঁতে আলুও দিব পাৰে। আপোনালোকে ভাল পায় যদি জিকা যোগ কৰাৰ সময়তে আলুখিনিও ইয়াতে কাটি পেলাই টুকুৰা টুকুৰ কৰি যোগ কৰি দিব। এয়া হৈ গৈছে, মিলাই দিলোঁ। এতিয়া ঢাকন মাৰি প্ৰায় 5 মিনিট সময় কম জুইত জিকাখিনি সিজিবলৈ দিম। এয়া ঢাকন গুচাই চাম। এয়া চাওক, এতিয়ালৈকে অকণমানো পানী দিয়া নাই, জিকাখিনিৰ পৰা পানী ওলাইছে, জিকাখিনি সিজিছে। এইখিনি সময়ত এনেকুৱা পটেটো মেচাৰ ল'ম, লৈ পেলাই অকণমান এনেকৈ মেছ কৰি দিম। আপোনালোকে হেতাখনেৰে এইটো কাম কৰিব পাৰে। এনেকৈ অকণমান সময় মেছ কৰি দিম। এয়া চাওক, হৈ গৈছে। এতিয়া জোলখনত অকণমান সময় প্ৰায় 2-3 মিনিট ঢাকন নিদিয়াকৈ অলপ সময় লৰা-চৰা কৰি ভাজি থাকিম। এয়া চাওক, ঢাকন নিদিয়াকৈ জিকাখিনি অলপ সময় ভালদৰে ভাজি ল'লোঁ। আপোনালোকে চাব পাৰিছে তেলখিনি ছেপাৰেট হ'ব ধৰিছে।
এয়া জিকা ভাজিখিনি ভালদৰে হৈ গৈছে এতিয়া ইয়াতে জোখমতে পানী দিম মই গৰম পানী ব্যৱহাৰ কৰিছোঁ যিমান জোল বিচাৰে সেইমতে পানী দিম গেছটো বঢ়াই দিম আৰু জোলখিনি সোনকালে উতল আহিব যিহেতু গৰম পানী দিছোঁ উতল আহিবলৈ থ'ম এয়া চাওক জোলখনৰ উতল আহিছে এতিয়া ইয়াতে ভাজি থোৱা মাছবোৰ পিচবোৰ এনেকৈ দি দিম গোটেইবোৰ পিচ এয়া চাওক গোটেইবোৰ পিচ ভালদৰে দি দিলোঁ এয়া মই গেছটো বঢ়াই দিছিলোঁ উতল আহিবৰ কাৰণে এতিয়া মাছ দিয়াৰ পিছত গেছটো কম কৰি দিম ফ্লেম একদম কমত ৰাখিম ঢাকন মাৰি দিম আৰু প্ৰায় 5 পৰা 8 মিনিট সময় এইখিনি কম জুইত এনেকৈ ভালদৰে উতলিবলৈ থ'ম এয়া ঢাকন গুচাই চাম এয়া চাওক জোলখন হ'ব হৈছে খুব বঢ়িয়া হৈছে জোলখন এতিয়া ঢাকন নিদিয়াকৈ প্ৰায় 2 মিনিট সময় জোলখন এনেকৈ ভালদৰে অলপ উতলিবলৈ দিম এয়া চাওক 2 মিনিট ধৰি মই ঢাকন নামাৰাকৈ মাছৰ জোলখন কম জুইত হ'বলৈ থৈছোঁ আপোনালোকে দেখা পাইছে এয়া ওপৰত এনেকৈ চামনিৰ বান খাইছে ইয়াৰ মিনিং হ'ল যে জোলখন হৈ গৈছে গেছ বন্ধ কৰি দিম এটা সাৰ্ভিং বাউল লৈ লম আৰু ইয়াৰ ওপৰত এনেকৈ সাৰ্ভ কৰি দিম প্ৰিয় দৰ্শক আপোনালোকে দেখিলে অতি কম সময়তে অতি কম সামগ্ৰীৰে মই জিকাৰ জোলখন বনাই আপোনালোকৰ সন্মুখত পৰিৱেশন কৰি দেখুৱালোঁ বেছি জ্বলা মছলা নিদিয়াকৈ মাছৰ জোল যেতিয়া আপোনালোকৰ খাবৰ মন যাব তেতিয়াই এইদৰে জিকাৰ জোল বনাই খাব গৰমে গৰমে এই জোল ভাতৰ লগত খাই ইয়াৰ জুতি ল'ব আৰু খাই কেনেকুৱা পালে কমেণ্ট এটা কৰি মোক জানিবলৈ নিশ্চয় দিব প্ৰিয় দৰ্শক আজি সময় উলিয়াই আপোনালোকে মোৰ এই ৰেচিপিটো চালে অশেষ ধন্যবাদ পুনৰ লগ পাম অতি সোনকালে আৰু এটা নতুন ৰেচিপিৰ সৈতে ধন্যবাদ